আজি লাভলীনা বৰগোহাঁইৰ মাকৰ জন্মদিন। সেই জন্মদিন উপলক্ষে লাভলীনা বৰগোহাঁই নিজৰ মাকক কি প্ৰমিছ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লে। গাইজ, লাভলীনা বৰগোহাঁই মাকৰ জন্মদিনৰ দিনা কি প্ৰমিছ কৰিলে জানো আহকচোন। কিন্তু তাৰ আগতে আমি আমাৰ চেনেলৰ তৰফৰ পৰা লাভলীনা বৰগোহাঁইৰ মাকলৈ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু তেখেতে যাতে সদায় সুস্থ হৈ থাকে তাৰে কামনা কৰিছোঁ। গাইজ, লাভলীনা বৰগোহাঁই নিজৰ ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, হেপী বাৰ্থডে মা, আজিৰ স্পেচিয়েল দিনটোত আজি তোমাৰ লগত নাথাকিলেও মই তোমাৰ বিশ্বাসত সদায় থিয় দিব চেষ্টা কৰিম। আগন্তুক সময়ত মই প্ৰমিছ কৰিছোঁ মই ভাল কাম কৰি দেখাম আৰু মই সদায় চেষ্টা কৰিম যাতে মই সদায় ভাল পথত যাব পাৰোঁ। মোৰ সকলো ডিচিশ্যনত মোক বিশ্বাস কৰি মোৰ লগত থকাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ এভৰিথিং মা। গাইজ, লাভলীনা বৰগোহাঁইৰ কথাবোৰ শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰি দিবলৈও নাপাহৰিব।